দুখীয়া ল'ৰাৰ জীৱন। ভাই পঢ়া কমপ্লিট হ'ল বোলে। এতিয়া কি কৰিম বুলি ভাবিছ? কিন্তু কৰিম আৰু আমাৰ এই মিডিল ক্লাছ ল'ৰালৈ জানো কিবা কৰিব পাৰোঁ। কিয় মানে সিদিনা জব এটাৰ কাৰণে গ'লোঁ ইণ্টাৰভিউ দিবা। বাকী ঠিকেই আছিল, জবটোও গভমেণ্ট জব। কিন্তু দুখীয়াৰ দুখ জানো কোনোবা বুজে। মানে চাকৰিৰ বাবে কিবা পইচা খুজিছে নেকি? ঠিকেই ধৰিছ তই। ভবাতকৈ বহুত ভাবিছিলোঁ পঢ়ি শুনি ডাঙৰ কিবা এটা কৰিম, ঘৰৰ মানুহক খবৰ দিম। কিন্তু এতিয়া যি দেখিছোঁ টকা নহ'লে একোৱেই নাই। ঠিকে কৈছ দে, আমাৰ দৰে মিডিল ক্লাছ মানুহৰ সমাজত একোৱেই নাই। যিমান পঢ়া শুনা কৰিলেও টকা নহ'লে একোৱেই নহ'ব। এতিয়া যদি ঘৰত যাওঁ দেউতাই ক'ব কিমান আৰু তোক বহাই বহাই ফুৰি থাকিম, এনেকৈ বহি বহি খাই থাকিলে লাজ নাপাওঁ তই? ঠিকে কৈছ দে ভাই, ঘৰৰ মানুহৰো ইচ্ছা নহয় যে এটা সময়। এটা কথা কি জানা, আমাৰ ল'ৰাবোৰৰ কথা কোনেওতো নুবুজে, এটা সময়ত ঘৰৰ মানুহেও নুবুজা হৈ যায়। সেইটো হয়। বাকী এইবোৰ বাদ দে, ঘৰত যাওঁ, ভোকো লাগিছে বহুত। যাতে দে ধিমিকি জলে শেৱালি যেন তৰালি চাব খুজিও নে। এনেকে আৰু কিমান খাই থাকা? কিবা এটাতো কৰ, গোটাই জীৱন মই খুৱাম বুলি ভাবা নেকি? কিয় এনেকে চাই আছা? পঢ়ে শুনে কি তোক এনেকে খাবৰ কাৰণে ৰাখি থৈ দিছো নেকি? হা? কি কৰিম মই? কোনে বুজিব মোক? হা আছে যে কৰ, কোনে এনেকে বজা হৈ খাই থাকিবা দিছি? বজা হৈছো। মানুহে ঠিকে কয়, ল'ৰা হ'ব লাগিলে কলিজা লাগিব, সহিব লাগিব। না ঘৰৰ মানুহে বুজে, নাই সমাজখনে বুজে। চাকৰি নামত যাবি, চালা ভেটি দে চাকৰি লওঁ, পকেটত তোৰ বিহাবৰ এটা ফুটা কৰিও নাই। সেই ধিক্কাৰে জীৱন। নাই জব এটাৰ কামত দিছিলোঁ, চেম সিদিনাৰ দৰে একে হ'ল। জব আজিও নহ'ল। চব য'তে যাওঁ তাতে পইচাৰে মামলা, কেৱল পইচা লাগে, পইচা দি জব লওঁ। দে ভাই কিবা খাওঁ দে, পইচা দি দে, পইচা দিছোঁ। নাই ভাই মোৰ তাত পইচা তই কি খাবি ভাই? তই কি খাবি? চিপছে খাওঁ দে। চিপ 3 পেকেট দি। দাদা ক্ৰাঞ্চিটো দিবচোন। হয়তো আৰু পেন দিছিল। হ'ব দে। এই ভিক্ষাৰীটোৰ লগত কি হ'ব? তাৰ লগত এটা কম পইচা নাথাকে। আহিব কোৱাৰ পৰা জবৰ কাৰণে মৰি থাকে। কি কম থাকে মাজত আমি। আজি যদি মোৰো টকা পইচা থাকিলে এনেকৈ মোৰ বন্ধুহঁতে মোক আজি এনেকৈ খেলাই নিদিলে, মই এদিন সিহঁতৰ লগত থাকিব পাৰিলোঁ। ধীৰে ধীৰে হেৰাই যায় আবেলিৰে ৰ'দালি, ধীৰে ধীৰে ধিমিকি জলে শেৱালি যেন তৰালি। খাই থাকা, কিবা এটাতো কৰ, গোটাই জীৱন মই খুৱাম বুলি ভাবা নেকি?
কেনকে চাই আছা পঢ়ে শুনে কি তোক এনেকে খাবৰ কাৰণে ৰাখি থৈ দিছো নেকি হা যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকি কিমান খাই থাকা কিবা এটাতো কৰ গোটাই জীৱন মই কম বুলি ভাবা খাই থাকা কেনকে চাই আছা পঢ়ে শুনে কি তোক এনেকে খাবৰ কাৰণে ৰাখি থৈ দিছো নেকি হা কি হৈছে তোৰ কি কৰিব লৈছা নাই একো নাই কেৱল এই মতলাবী দুনিয়াখনৰ পৰা বহুত দূৰত যাব খুজিছো হৈছে কি নাই একো নাই কেৱল আমাৰ এই ল'ৰাৰ জীৱনটো পঢ়া শুনা কৰিলে একো নাই নাই কিবা কৰিব পাৰিছোঁ নাই এই সমাজখনে কিবা কৰিব দিব কথা নাজানিলেও তোৰ কথাখিনি মই অলপ বুজিব পাৰিছোঁ তই কোনোবা জেগাত হাৰি গৈছে মই হাৰি যোৱা নাই মাত্ৰ এই মানুহবোৰ আৰু এই সমাজখনে মোক হেৰাই দিছে চব কথা বুজিব পাৰিছোঁ আমাৰ দৰে মিডিল ক্লাছৰ ল'ৰাবোৰে চাকৰি বাকৰি কিবা এটা কৰিব লগা হ'লে বহুত টকা পইচা আৰু দৰকাৰ হয় সেইবাবে মই এইটো দেৰি যাবই দেৰি খুজিছোঁ না চাকৰিৰ বাবদ পইচা দিব পাৰিছোঁ না ঘৰৰ মানুহক কিবা এটা কামত সুখ দিব পাৰিছোঁ আজি তই বুলি নহয় তোৰ দৰে হাজাৰো ল'ৰা মৰি গৈছে শিক্ষাৰ আহিছে কিছুমানেতো মৰি গৈছে কিছুমানে যুদ্ধ কৰিছে যুদ্ধ কৰ তই এদিন যুদ্ধ কৰিব পাৰি তেতিয়া যেতিয়া কোনো নাথাকিলেও ঘৰৰ মানুহৰ লগত থাকে এতিয়াতো মোৰ লগত ঘৰৰ মানুহ নাই তই অকলে অকলে যুদ্ধ কৰ হাৰ নামানিবি এদিন নহয় এদিন সফল হবি সফল হ'ব জানো দিবই সমাজখনে দিব তই কেৱল হাৰ নামানিবি এই সমাজৰ লোকবোৰ আৰু সমাজখনে নিজে তলত পৰি যাব তই কেৱল হাৰ নামানিবি বল এতিয়া ঘৰত যাওঁ তই যা মই যাইছোঁ যা নালাগে মোৰ লগতে বল যদি জীবনৰ ৰংবোৰে লুকা ভাকু খেলে যদি আশাৰ চাকি উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা যদি জোনবেলি তৰায়ো মুখ ঢাকে যদি মুক্ত আকাশৰ ৰ'দ গাইজ ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' চোৱাৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাষত থকা বেল আইকনটো ঘণ্টা বজালটো দাবাই থৈ দিব আৰু দ্বিতীয় খণ্ডৰ বাবে কমেণ্ট কৰিব